সকলোকে স্বাগতম আৰু মোৰ এই ব্লগ চেনেলত আপোনালোকক আদৰণি জনাইছো। আজিৰ মোৰ ব্লগটো বন্ধুসকল পাৰ্ট 2 ব্লগ হ'ব। পাৰ্ট 1 ব্লগটো মানে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীত যিটো ব্লগ বনাইছিলো, আপোনালোকে যদি চোৱা নাই ইয়াৰ আগৰ ভিডিঅ'ত চাব পাৰে। আজিৰ ব্লগটোত মই আপোনালোকক ফুৰাবলৈ লৈ যাম কোকৰাঝাৰৰ ধীৰ বিলত। হয় বন্ধুসকল, আপোনালোকে নামতে গম পাইছে যে ধীৰ বিল হয়, এইটো এটা ডাঙৰ বিল হয়। পাহাৰৰ মাজতে এই ধীৰ বিল অৱস্থিত, একেবাৰে ধুনীয়া এটা বিল হয় বন্ধুসকল। এইটো এটা পিকনিক স্পট হয় আৰু আপোনালোকে এনেও ফুৰিবলৈ আহিব পাৰে। কোকৰাঝাৰ টাউনৰ পৰা ইয়াৰ দূৰত্ব 23 কিলোমিটাৰ ওচৰা ওচৰি আৰু আপোনালোকে এঘণ্টাৰ ভিতৰতে এই ধীৰ বিলত আহিব পাৰে। আমি বন্ধুসকল চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা ওলাই আহিলোঁ আৰু বেছি দূৰ নহয় বন্ধুসকল, 5 কিলোমিটাৰ দূৰতে এই ধীৰ বিল চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা। সঁচাকৈ বন্ধুসকল, আপোনালোকে যেতিয়া ধীৰ বিললৈ আহিব তেতিয়া বাটত লগ পোৱা এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখি সঁচাকৈ মন মুগ্ধ হৈ যাব। এইয়া বন্ধুসকল, আমি আহি পালোঁ ধীৰ বিললৈ। এতিয়া মই আপোনালোকক এই ধীৰ বিলৰ 360 ডিগ্ৰী ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। মানে বন্ধুসকল, এই ধীৰ বিলৰ চাৰিওফালৰ দৃশ্য আপোনালোকক এবাৰ দেখুৱাই দিম। ইয়াতে আপোনালোকে নাৱৰীয়া চাব পাৰে, 2-3টা নাও আপোনালোকে দেখিব পাৰে। ইয়াত মানে বিজনেছ চলাই আছে, মানে এই নাও চলোৱা মানুহজনে প্ৰতিজন ব্যক্তিৰ পৰা 50 টকা কৰি লয়, তেতিয়া আপোনালোকে নাৱত উঠিব পাৰিব। আপোনালোকে যদি জীৱনত নাৱত উঠি পোৱা নাই তেনেহ'লে এই ধীৰ বিলত আহি পিনে এই নাৱত উঠা এক্সপিৰিয়েঞ্চটো ল'ব পাৰে। ইয়াতে বন্ধুসকল আপোনালোকে চাব পাৰে বহুতো গাড়ী জমা হৈ আছে। হয় বন্ধুসকল, গৰমৰ ছিজন হয়, সেইকাৰণে বহুতো মানুহ ইয়াত ফুৰিবলৈ আহিছে। ঠাণ্ডা ঠাণ্ডা বতাহ এই ধীৰ বিলৰ মাজত আপোনালোকে পাব। চ' আপোনালোকেও আহিব পাৰে, যদি ওচৰে পাজৰে ক'ৰবাত থাকে তেনেহ'লে কোকৰাঝাৰৰ ধীৰ বিলত আহক আৰু ধীৰ বিলৰ সৌন্দৰ্য উপভোগ কৰক নিজৰ পৰিয়ালৰ সৈতে। আৰু মই এতিয়া নাওত উঠিলোঁ বন্ধুসকল, অলপমান ধীৰ বিলৰ বুকুৰ মাজত সোমাই যাম বুলি। এতিয়া মই আপোনালোকক নাৱৰ ওপৰৰ পৰাই কোকৰাঝাৰৰ ধীৰ বিলৰ সৌন্দৰ্য আৰু এই বিলৰ গভীৰতা দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক বন্ধুসকল 50 টকাৰ বাবদ নাৱৰীয়াই 5 মিনিটৰ কাৰণে নাৱৰ ওপৰত লৈ এই ধীৰ বিলৰ সৌন্দৰ্য দেখুৱাই দিব। ময়ো নিজৰ দুজন লগৰীয়াৰ সৈতে এই ধীৰ বিলত বহুত ফূৰ্তি কৰিলোঁ। এই ধীৰ বিলত বন্ধুসকল বহাগ বিহুৰ সময়ত, মাঘ বিহুৰ সময়ত আৰু নতুন বছৰৰ সময়ত বহুত ভিৰ দেখা পাব আপোনালোকে, কাৰণ এইটো এটা পিকনিক স্পট হয় আৰু বহুতো মানুহ বন্ধুসকল নিজৰ ফেমিলিৰ সৈতে, নিজৰ বন্ধু বান্ধৱৰ সৈতে আহি পিনে ইয়াত ফূৰ্তি ধেমালি কৰে আৰু বনভোজ খায়। ইয়াৰে ওচৰে পাজৰে থকা মানুহবোৰ একেবাৰে সহজ সৰল আৰু ইয়াত সকলো সম্প্ৰদায়ৰ মানুহ বসবাস কৰে। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিলোৱে বন্ধুসকল, ইয়াত বন্ধুসকল বহুত ধৰণৰ ডাঙৰ ডাঙৰ মাছ পোৱা যায় আৰু এই বিলৰ মাছ বন্ধুসকল বহুত তেল থাকে আৰু বহুত টেষ্টি হয়। চাওঁতে চাওঁতে বন্ধুসকল এই ধীৰ বিলৰ পৰা বিদায় লোৱা সময় আহি পৰিলে আৰু আমি নাৱৰ পৰা নামিলোঁ আৰু নিজৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। সঁচাকৈ বন্ধুসকল এই ধীৰ বিলত আহি বহুত ভাল লাগিলে। ইমান এটা ধুনীয়া পৰিৱেশ, ইয়াৰ সৌন্দৰ্যই নিশ্চয় সকলোৰে মন জয় কৰিব। বৰ্তমানৰ এই পৰিস্থিতি আৰু এই সময়ছোৱাত বন্ধুসকল ইয়াত আহি অলপ হ'লেও শান্তি পালোঁ। মোৰ এই ব্লগটো যদি চাই আপোনালোকে ভাল পালে নিশ্চয় লাইক আৰু কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱাই আগলৈ আপোনালোকৰ কাৰণে সুন্দৰ সুন্দৰ ব্লগ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।